গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নৰেন্দ্ৰ অসম। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি মই গৈ আছোঁ আজি ব্লগটো হৈছে আজি অসমৰ আটাইতকৈ বিখ্যাত আৰু প্ৰসিদ্ধ মন্দিৰ মা কামাখ্যা দেৱী মন্দিৰ। চ' আজি মই তালৈ যাম বুলি ভাবিছোঁ। চ' আপোনালোককো এই মন্দিৰটোৰ বিষয়ে কম আৰু দেখুৱাবলৈ চেষ্টা কৰিম কি হয়। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি হ'লে চাই থাকিব। আজি ব্লগটো বেছিকৈ ইণ্টাৰেষ্টিং হ'ব গৈ আছে, কাৰণ মই প্ৰথমবাৰ মা কামাখ্যা দেৱী মন্দিৰলৈ যাম। চ' এতিয়া মই গা চা ধুই ওলাম আৰু ওলাই মেলি ধুনীয়াকৈ মা কামাখ্যা দেৱী মন্দিৰলৈ যাম। চ' ভিডিঅ'টো স্কিপ নকৰি হ'লে চাই থাকিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই এনেকুৱা নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই যায়। চ' বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ আৰু মা কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। আৰু জীৱনত বহুতো সপোন আছিল যে অসমৰ আটাইতকৈ বিখ্যাত মন্দিৰ, মই যিহেতু অসমৰে হয় এজন। চ' মা কামাখ্যা দেৱীৰ মন্দিৰটো চাবলৈ বহুতো সৰুৰ পৰা হেঁপাহ আছিল। আগতে শুনিছিলোঁ, দেখা নাছিলোঁ। চ' আজি মই দিঠকত দেখি পাম, সেয়া মোৰ আশাটো আজি পূৰণ হ'ব। চ' খুবেই ভাল লাগিছে, আপোনালোককো দেখুৱাম। চ' ভিডিঅ'টো স্ক্ৰীন নকৰি সকলোৱে চাই থাকিব। আৰু ফাইনেলি গাইছ এতিয়া আহি আছোঁ। এতিয়া আহি হাইৱে পালোহি আৰু এতিয়া ইয়াৰ পৰা এডোখৰ বাছত যাব লাগিব কামাখ্যালৈকে। চ' এতিয়া ইয়াতে বাছলৈ ৱেইট কৰিম। চ' ভিডিঅ'টো চাই থাকক, স্কিপ নকৰি শেষলৈকে। চ' গাইছ বাছত বহুত ভিৰ, জানি আপোনালোকক গুৱাহাটী বাছবিলাকত কিমান মানুহৰ ভিৰ হয়। চ' মই বাছত আহি থকা সময় অৱস্থাত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। চ' এতিয়া আহি মেইন গেট পালোহি কামাখ্যাৰ। কামাখ্যা মন্দিৰটো হৈছে পাহাৰৰ পৰা ৰাস্তাৰ পৰা 5 কিলোমিটাৰমান ওপৰত আছে মন্দিৰটো। চ' আমি এতিয়া হাইৱেৰ পৰা এতিয়া 5 কিলোমিটাৰমান ওপৰলৈ এনেকৈ আকৌ গাড়ীত আকৌ যাব লাগিব। আমি বাছত আহিলোঁ এডোখৰলৈ, তাৰপৰা ইয়াৰ পৰা আকৌ গৈ এডোখৰ এতিয়া ভেনত আহি আছোঁ। ভেনত এনেকৈ আকৌ এতিয়া ওপৰলৈ যাব লাগিব 5 কিলোমিটাৰ। চ' 5 কিলোমিটাৰ ওপৰত মা কামাখ্যা দেৱী মন্দিৰটো অৱস্থিত। চ' আমি এতিয়া তালৈকে গৈ আছোঁ। এতিয়া মই ভেনত গৈ আছোঁ। চাওক ৰাস্তাবিলাক খুবেই ধুনীয়া, পকোৱা ৰাস্তা একেবাৰে। চ' খুবেই ভাল লাগিছে গৈ। আৰু পাহাৰৰ ওপৰেদি আমি এনেকৈ গৈ আছোঁ। চ' তললৈ আছে একদম চাবলৈ ধুনীয়া গোটেই। আৰু বহুত ভাল লাগিছে, ক'বলৈ ভাষা নাই মুখত। চাওক ৰাস্তাবিলাক কেনেকুৱা পকোৱা, জেগাতে টাৰ্ণিং। চ' চাই থকা ভিডিঅ'টো একেলগে। চ' এতিয়া আমি আহি কামাখ্যা দেৱী মন্দিৰৰ ওচৰ পালোহি। আমাক ইয়াতে ভেনখনে নমাই দিলে। এতিয়া আমি ইয়াতে পূজাৰ কাৰণে সামগ্ৰীসমূহ কিনি ল'ব লাগিব। আৰু ইয়াতে বেগ চেগবিলাক থৈ যাব লাগিব, চেণ্ডেল, কাৰণ তাত থ'বলৈ বহুত অসুবিধা, মানুহ বহুত ভিৰ হয়। চ' মই ইয়াতে থৈ যাম বুলি ভাবিছোঁ। আৰু ইয়াতে পূজা সামগ্ৰীখিনি লৈ ল'ম, কি লাগে। আপোনালোকে যদি পূজা কৰিবলৈ যায় আপোনালোকেতো কি লগত ল'ব লাগে জানেই। ইয়াতে মই এতিয়া পূজা সামগ্ৰীসমূহ ল'ম, বেগ চেগ চেণ্ডেল ইয়াতে থৈ যাম। চ' এতিয়া ইয়াতে চাই থাকক ভিডিঅ'টো একেলগে। মন্দিৰ ভাড়া দিব নালাগে, বিনামূলীয়া। যোৱা জোতা চেণ্ডেলবোৰ ৰাখি দিয়া মন্দিৰত গ'লে, ভাড়া দিব নালাগে, বিনামূলীয়া। চাকি বন্তি লাগিলে ল'ব পাৰিবা। যোৱা ইয়াত জোতা চেণ্ডেল ওপৰত কি খোলোৱা সুবিধা নাই? আপোনাৰ ভাড়া ল'ব, জোতাৰ ভাড়া বেলেগ, বেগৰ ভাড়া বেলেগ ল'ব। ইয়াতে বেগৰ ভাড়া দিব নালাগে, জোতাৰ ভাড়া দিব নালাগে। ধূপ থাকি ফুল মালা লাগিলে লৈ ল'বা। যোৱা ভিতৰত ৰাখি দিয়া। যদি হেৰাই যায় কিবা বস্তু যদি হেৰাই যায়, আৰে আমাৰ ৰিক্স আছে, এইটো এতিয়া ৰিক্স আছে আমাৰ। চাকি আগত নাৰিকলটো তাত মই ভাঙি দিব লাগিব, হেৰি ভাঙি নিজে ভাঙি তাতে পানী দিব লাগিব। সিজলা মন্দিৰত য'ত আপুনি চাকি জ্বলাব তাৰ ওচৰতে আপুনি নাৰিকলটো ভাঙি দিলে পানীটো দি দিব। নাৰিকলটো আপুনি ঘূৰাই পাব। নাৰিকলটো ভাল ওলাব নাই? ভাল আছে বাবা, মোৰ অন্তৰত যদি বিশ্বাস আছে ভাল হ'ব। এইটো কি বস্তু? এইটো হেন্দুৰ। ধূপ দিয়ক, চাকি চলাই এটা দিয়ক। চলাই আপোনাৰ ধূপৰ লগতে আছে। আৰু আপোনাক প্ৰসাদ কিনিব লাগিব। প্ৰসাদ এটা দিয়ক। আৰু কিবা এইটো নিজৰ ইচ্ছা, পেৰা সৰু আছে, ডাঙৰ আছে। এইটো এনেকুৱা প্ৰসাদ নালাগে। সেইটো ফাইনেলি গাইছ আহি মা কামাখ্যা দেৱী মন্দিৰ পালোঁ। এয়া চাওক পূজাৰ কাৰণে বস্তু সামগ্ৰীসমূহ লৈ ল'লোঁ। এতিয়া মা দৰ্শনৰ কাৰণে গৈ আছোঁ। চাওক কথাটো এনেকুৱা হ'ল মই য'ত নমাই দিছিলে তাৰ পৰা আকৌ মন্দিৰটোলৈ আকৌ বহুত দূৰ, কমেও 800 মিটাৰমান দূৰ হ'ব। চ' মই তাতে বস্তুখিনি কিনি ল'লোঁ। এতিয়া খোজকাঢ়ি থাকিবলগীয়া হৈছে। বহুত দূৰ এতিয়াও আছে, বাকী এতিয়া পালোহি আৰু বেছি দূৰ নাই।
তাৰ পৰা মানে মই য'ত সামগ্ৰীখিনি লৈছিলোঁ তাৰ পৰা মানে আকৌ 800 মিটাৰমান খোজকাঢ়ি ইয়াতো দোকান আছিলে। মই মানে ফাৰ্ষ্ট টাইম আহিছোঁ, মই নাজানো ক'ত কি আছে। চ' মই তাতে গোটেই বস্তুখিনি লৈ ল'লোঁ। এতিয়া লৈ আহি পালোঁ এই চাক চিৰিটো পালোঁহি। এতিয়া তাৰ পৰা উঠিলে মন্দিৰটো পাই যাম। চ' ভিডিঅ'টো চাই থাকক সকলোকে। ইমান ৰাতিপুৱা ওলাই আহিছোঁ যদিও চাওক গাইজ, মানুহ বহুত ভিৰ। আৰু জানেই মানুহ ভিৰ হ'বই, কাৰণ এইটো হৈছে অসমৰ আটাইতকৈ বিখ্যাত আৰু প্ৰসিদ্ধ মন্দিৰ বুলি মানে জনা যায় আৰু হয়ো মানে পৰিচিত এইটো মা কামাখ্যা মন্দিৰটো। আপোনালোকে পেপাৰ মানে কিতাপ পত্ৰতো জানে মা কামাখ্যা মন্দিৰ কিমান এটা মহত্বতা আছে। চ' মানুহ ভিৰ লাগিবই। আৰু চাওক মই ৰাতিপুৱা আহিছোঁ, এতিয়া মানে মানুহ বহুত ভিৰ। আপোনালোকে যদি দেৰিকৈ আহে মানে সেৱা কৰিবলৈ আপুনি বা মাক দৰ্শন কৰিবলৈ ইমান সুবিধা নাপায়, বহুত মানুহৰ লাইন লাগে। চ' মই পাওঁ নাপাওঁ নাজানো, তথাপিও মই চ' গাইজ এতিয়া আমি সেৱা কৰিব আহি আছোঁ মন্দিৰত, কামাখ্যা দেৱী মন্দিৰত। অঁ, ভিতৰতে যাম বুলি ভাবিছোঁ। কোনফালে যাব লাগিব? চ' এতিয়া মাক সেৱা কৰিবলৈ আহিছোঁ। এয়া আমাৰ বাবা। ফাইনেলি গাইজ এতিয়া সেৱা কৰি হ'ল আৰু চাওক ভিউটো চাওক, মানুহ চাওক। এতিয়া ধুনীয়াকৈ সেৱা কৰি ল'লোঁ, মাক দৰ্শন কৰি ল'লোঁ। এতিয়া মন্দিৰটো চাৰিফালে কৰিম। ফটো দুখনমান উঠিব লাগিব প্ৰথমবাৰ। চ' চাওক হোৱা চাক, তাৰ পৰা একেবাৰে লাইন লাগিছে। সেইসকলে হৈছে মানে মা কামাখ্যা দেৱীৰ ভক্তপ্ৰাণসকল। তেওঁলোকে মানে ৰাতিপুৱাৰ পৰাই নাখাই নবৈ লাইন পাতি আছে দেৱী দৰ্শন কৰিবৰ কাৰণে। চ' ময়ো মানে দেৱী দৰ্শন কৰিলোঁ। মোৰ কপাল ভাল, মই ধুনীয়াকৈ আগতীয়াকৈ অহাৰ কাৰণে মই অলপ সোনকালে দেৱী দৰ্শন কৰিব পাৰিলোঁ, সেৱা কৰিলোঁ। এয়া আছে মন্দিৰটো, ইয়াৰ পৰা ওপৰৰ পৰা দৃশ্যটো চাওক হোৱা মন্দিৰটো। চ' খুবেই ভাল লাগিছে এইটো মন্দিৰটো মা কামাখ্যা দেৱী। চ' ভিডিঅ'টো সকলোৱে চাই থাকক আৰু সকলোবিলাক দেখাইছোঁ আপোনালোকক। এয়া হৈছে গাইজ অসমৰ আটাইতকৈ প্ৰসিদ্ধ মন্দিৰ মা কামাখ্যা দেৱী মন্দিৰ। এই মন্দিৰটো অসমৰ গুৱাহাটী চহৰৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত। এই মন্দিৰটোৰ ইতিহাসৰ বিষয়ে ক'বলৈ গ'লে এই মন্দিৰটো নৰকাসুৰে তৈয়াৰ কৰা মানে নিৰ্মাণ কৰিছিল বুলি ক'ব পাৰি। আৰু তেওঁ কোচ ৰজা বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায় পাছত গৈ মানে এই মন্দিৰটো মানে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পুনৰ নিৰ্মাণ হৈছিল। পুনৰ নিৰ্মাণ বুলি ক'বলৈ যাওঁতে মানে আৰু আপোনালোকে জানেই মানে অতি ধৰণে আকৌ ধুনীয়াকৈ সজাই পৰাই মানে মডিফাই কৰা বুলি ক'ব পাৰি, নহয় জানো? আমি আজিৰ দিনত সেই পুনৰ নিৰ্মাণটো আমি মডিফাই কৰা বুলি কওঁ। ধুনীয়াকৈ সজাই পৰাই আকৌ মানে ৰাজেশ্বৰ সিংহৰ দিনে মানে আমাৰ স্বৰ্গদেউ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ইয়াক মডিফাই কৰা হৈছিল। আৰু ধুনীয়াকৈ সজাই পৰা বস্তুবিলাক এনেকৈ নিৰ্মাণ কৰা হৈছিল। চ' এটা খুবেই মানে তীৰ্থ ভ্ৰমণকাৰী ঠাই বা তীৰ্থসকলে বহু দূৰ দূৰণিৰ পৰা আহে আৰু আজিও আহিছে। ইয়াতে চাওক মানুহ গোটেই ভিৰ লাগিছে। চ' খুবেই ভাল লাগিছে। মোৰ মানে মনৰ বাঞ্ছা পূৰণ বুলি ক'ব এটা হৈ পৰা চাই থাকক। ফাইনেলি গাইজ কামাখ্যা মাইক দৰ্শন কৰি হ'ল। এতিয়া চাওক ইয়াতে অলপ জিৰণি লৈছোঁ। মানুহ চাওক কিমান মানুহ, অসংখ্য মানুহ আছে কামাখ্যা মাইক দৰ্শন কৰিবলৈ। মানুহৰ গোট বলিছে। কোনোবা মানে এতিয়া 280মান ফটো মাৰি লৈ দাদাজনৰ লগত ফটোখিনি উলিয়াই লওঁ আৰু ফটোখিনি উলিয়াই ল'লে হৈ যাব। ইউটিউব হাই হাই এইফালে ইয়াতে মানে 200মান ফটো মাৰি ইয়াতে এতিয়া ফটোখিনি উলিয়াই লওঁ। আপোনালোকে যদি ফটোশ্বুট কৰে ইয়াতে একদম ধুনীয়াকৈ কৰি উলিয়াব পাৰিব ধুনীয়াকৈ ফিউচাৰৰ কাৰণে। গাইজ এতিয়া মানে মন্দিৰত সেৱা কৰি হ'ল আৰু এতিয়া আমি ঘৰত যাম। চাওক মানুহ আজি ইমান ভিৰ নহয় হৈছে, তথাপিও মই সেৱাটো কৰিব পালোঁ। কিন্তু মা আশীৰ্বাদত সোনকালে ইমান দেৰি ৱেইট কৰিবলগীয়া নহ'ল, নহ'লে বহুত ইয়াৰ পৰা গোটেই লাইন লাগিছে। কমেও বহুত দূৰ দীঘল লাইন মানে এফালেদি এনেকৈ এফালেদি যাব লাগিব লাইন পাতি সেৱা কৰিবৰ কাৰণে। চ' ক'বলৈ লাগিলে মোৰ পূজা
হৈ গ'ল এতিয়া এইবিলাক চাওঁ বিদায় মাৰিলোঁ আৰু মা কামাখ্যাৰ পৰা চ' গাইজ এনেকৈ আৰু মা কামাখ্যা মাক দৰ্শন কৰি এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ এতিয়া মই যাওঁতে মানে ভেনত গ'লোঁ এতিয়া আহোঁতে বাছত আহিছোঁ চাম কামাখ্যা মন্দিৰ তলৰ দৃশ্য চাওক কি ধুনীয়া ওখ পাহাৰ আৰু সেইফালে চাওক গুৱাহাটী চিটি মানে গুৱাহাটী টাউনখন আৰু সেইফালে এনেকৈ আৰু গৈ এতিয়া গৈ আছোঁ আৰু চ' ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব নাপাৰিব প্লিজ কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনে পালে আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষত থকা বেলআইকনটো প্ৰেছ কৰি দিব চ' আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই